আপোনালোক জন্তু নেকি মঞ্চত উঠিছোহে মই অলপ ধৈৰ্য ধৰিব লাগিব এগৰাকী মহান শিল্পীয়ে ৰাইজক কৰা অপমানেয়া ৰাইজক জন্তুৰ লগত তুলনা ডিঙিত গামছা লৈ ফেলে শিল্পী বুলি ভাবিছে ও ম্যাডাম তোর সার্টিফিকেট না লাগে खुलुमबाय नोंथांमोनखौ गासिखौबो आं चेनेलाव फिन बरायफिननाय थाबाय तो लोगोफोर आब' इलिसाखौ मोनसे स्टेज प्रग्रामाव लिंहरनानै जाबायदि लासिंसिं खालामबाय लासिंसिं खालामनायनि उनावबो फिन आरोबाव उल्थासो जोंनि मेथाइ खनगिरि आब' इलिसानि सायावसो माखासे गोरोन्थिफोरखौ जाबसिननानै होदों बिथाङा जा बाथ्रा बुंदोंमोन बेनि उल्था बुजिनानै उल्था गोरोन्थि साननानै सासे एसामिस सिख्लाया मा बुंदों खोनासंनानै नायग्रोदो आरो बेनि उल्थायै महन आदा बिथाङाबो उल्थायै रिएक्शन होनायखौ नुनो मोन्दों আপোনালোক জন্তু নেকি মঞ্চত উঠিছোহে মই অলপ ধৈৰ্য ধৰিব লাগিব এগৰাকী মহান শিল্পীয়ে ৰাইজক কৰা অপমানেয়া ৰাইজক জন্তুৰ লগত তুলনা ডিঙিত গামছা লৈ ফেলে শিল্পী বুলি ভাবিছে ও ম্যাডাম তোর সার্টিফিকেট না লাগে তাই শিল্পী হয় না নহয় তোর সাপোর্টর শিল্পী হওয়া নাই জানে না এমান ফুটেজ খাব নালাগে কোন রাইজক কলে যোনে বেয়া ব্যবহার কৰি আছিলে যোনে চিল্লাই আছিলে বেয়া বেয়াকে ইহঁতক কৈ আছিলে থৈ দিয়া আপোনাৰ ফালতুৰ ইনষ্ট্ৰাকশন সুধিছিলে আপোনালোকে কি জন্তু নাকি জন্তুটো নহয় মানুহে না অকমান ধৈৰ্য ধৰিব লাগিব জন্তু বুলি ক'ত কলে আপোনালোকে জন্তু বুলি কৈছিল নাকি নাই কোৱা না কথাটো টানি পেলাই খিচি পেলাই লাম্বা কৰিব নালাগে এই কেইটামান যদি মঞ্চৰ ওচৰত মদাই কেইটা বহি পেলাই যদি অভদ্ৰামি কৰি আছিলে জন্তুৰ ব্যৱহাৰ কৰি আছিলে এইকেইটাক আপুনি কিয় ক'ব নোৱাৰিলে হা জন্তুৰ দৰে ব্যৱহাৰ কৰিছে এইটোৰ কাৰণে জন্তু নাকি শুনিছে চাগে আৰু চাগে খুদাৰ কাৰণে লাজ পালে কিয়ৰ কাৰণে লাজ পালে আপুনি সঁচাকে জন্তুৱে আছিল নেকি অপমান কৰিবৰ কাৰণে এজন শিল্পীক সাহস ক'ত পালে আপোনালোকে সঁচা কথা কোৱাৰ কাৰণে লাগিছে মিৰ্চি হয় না জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ কাৰণে নিজকে জন্তু বলে ভাবি ললে হা আপোনালোকে জন্তু নাকি জন্তুটো নহয় মানুহে না এইটো উদাহৰণটো দিছিলে তুলনা নাই কৰা তুলনা কৰা আৰু উদাহৰণ কৰা তাতে পাৰ্থক্য থাকে বুজিছে না তহঁতৰ যিটো মাইণ্ডছেট বড় মানুহ দেখা পাই পেলাই একদম ক'ত মানে একেবাৰে চেপি ধৰিছে কৰিছে তেওঁ নিজকে ডিঙিত গামোচাখন লৈ শিল্পী বুলি নিজকে ভাবি লৈছে কিন্তু আপুনি শিল্পী কেতিয়া হ'ব জানেনে ৰাইজে যেতিয়া আপোনাক মৰম আভাল পৰে আকোৱালি ল'ব তেতিয়াহে আপোনাক শিল্পী বুলি পৰিচয় হ'ব আপুনি নিজেই নাজানে ৰাইজক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ সামান্য জ্ঞান কৰে আপোনাৰ নাই আৰু আপুনি শিল্পী কেনেকৈ হ'লহে আৰু আপুনি যে কৰে জন্তুৰ আপোনাতকৈ জ্ঞান বেছি আৰু আপুনি সেই জন্তুৰ সমানো জ্ঞানৰ ও ম্যাডাম তোর সার্টিফিকেট না লাগে সুধিছিলে আপোনালোকে কি জন্তু নাকি জন্তুটো নহয় মানুহে না অকমান ধৈৰ্য ধৰিব লাগিব জন্তু বুলি ক'ত কলে আপোনালোকে জন্তু বুলি কৈছিল নেকি নাই কোৱা না কথাটো টানি পেলাই খিচি পেলাই লাম্বা কৰিব নালাগে এই কেইটামান যদি মঞ্চৰ ওচৰত মদাই কেইটা বহি পেলাই যদি অভদ্ৰামি কৰি আছিলে জন্তুৰ ব্যৱহাৰ কৰি আছিলে এইকেইটাক আপুনি কিয় ক'ব নোৱাৰিলে সঁচা কথা কোৱাৰ কাৰণে লাগিছে মিৰ্চি আপোনালোকে জন্তু নাকি জন্তুটো নহয় মানুহে না এইটো উদাহৰণটো দিছিলে তুলনা নাই কৰা তুলনা কৰা আৰু উদাহৰণ কৰা তাতে পাৰ্থক্য থাকে বুজিছে না তহঁতৰ যিটো মাইণ্ডছেট বড় মানুহ দেখা পাই পেলাই একদম ক'ত মানে একেবাৰে চেপি ধৰি